হে গাইজ গুড মৰ্ণিং মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভাল আৰু আজি জানেনে ৰুমত একেবাৰে মানে তেল নাই এইটো পিয়'ৰ তেল নাই চ' এইটো কথা নহয় গাইজ একচুৱেলি আমাৰ ইয়াত বহুত গৰম সেইকাৰণে মানে আজি ভাবিছোঁ বইল চিকেন বনাম তেল আছে কিন্তু তেল কিমান খাম হয় নাই তথাপিতো আজি মানে বইল চিকেন আপোনালোকক দেখাই আছোঁ আৰু এইটো নহয় যে তেল এটিউপি নাই তেল আছে এটুপি হ'লেও তেল আছে মতলব তেল এটুপিকে নাথাকে থাকে জানো চোৱাচোন এইখিনি আছে তেল চ' গাইজ ধেমালি কৰিছোঁ আৰু বলক তেনেহ'লে মই আজি মানে বইল চিকেনত কি লৈছোঁ আপোনালোকক অলপ দেখা ফাৰ্ষ্ট প্ৰথমতে মই এই চিকেন লৈছোঁ চিকেন আছে এইবাৰ আপোনাৰ 150 টকা আনিছিলোঁ আৰু চিকেন এইখিনি সৰু সৰু পিচ কৰা আছে বাৰু ইমানো সৰু নহয় আৰু ইফালে দিছোঁ বিলাহী দুটা আৰু ইফালে ৰচুন আদা পেষ্ট কৰি লৈছোঁ আৰু আলু দুটা দিছোঁ আৰু লগতে জলকীয়া 3টা দিছোঁ কেঁচা জলকীয়া আৰু পিঁয়াজ এটা কাটিছোঁ আৰু আজি মই বনাম কুকাৰত চ' কুকাৰত আজি বইল চিকেন বনাম আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু গাইজ মোৰ কুকাৰটো সম্পূৰ্ণ গৰম হৈ গ'ল আৰু গৰম হ'ল কেঁচাৰ আৰু যিহেতু মাংসখিনি অকণমান এনেকৈ দি ল'ম কাৰণ মাংসখিনি কেঁচা গোন্ধটো তেতিয়াই যাবগৈ আৰু সেইকাৰণে মই তেল নিদিয়াকৈ এনেকৈ অকণমান ভাজি ল'ম অ'কে এনেকৈ ভাজি লৈছোঁ আৰু গাইজ ইয়াৰ মই পিঁয়াজ দিছোঁ পিঁয়াজ আৰু ৰচুন আদা এইবোৰ চব মিক্স কৰি দি দিয়া আছিলে আলু আৰু বিলাহী চব একেলগতে দি দিলোঁ দিয়াৰ পাছত আৰু আপোনাৰ নিমখ দিব নিমখ অনুযায়ী আপোনালোকে চাই মেলি দি দিব আৰু তাৰপিছত পানী দিব পানী দিয়াৰ পাছত আপোনাৰ পানীটো আপোনাৰ অনুযায়ী দিব কিমান দিব লাগে আৰু ঢাকনি লগাই আপুনি 3টা নাইতো 4টা আপোনাৰ পানী চাই আৰু আপুনি চিটিটো মাৰিব ধুনীয়াছে মৰাৰ পাছত চিটি মাৰা হৈ গ'ল মোৰ আৰু এতিয়া মই কি বুলি কয় এইটো ঢাকনিখন ওলাই ইয়াৰ পানীখিনি এতিয়া মই আকৌ আৰু অলপ উতলিব দিম এতিয়া উতলাই মানে পানীটো অকণমান শুকুৱাই দিম শুকুৱাই দিয়াৰ পাছত আৰু ধুনীয়াছে ইয়াত অজাই ল'ম আৰু ধুনীয়াছে অজাই লৈ মেলি আৰু মই ফাইনেলি হৈ গ'ল আৰু খাবলৈ ৰেডি আৰু এতিয়া খোৱাতে কথা নাই কি কয় গাইজ খাব লাগে চ' খাবলৈ বাঢ়ি ল'লোঁ আৰু ফাইনেলি আৰু মোৰ হৈ গ'ল এতিয়া খাই টেষ্ট কৰিছোঁ আৰু নে কি কোৱা গাইজ মজা টেষ্টি বহুত ট্ৰাই কৰি চাবচোন এবাৰ সঁচাকৈ আপোনালোকে